অসমীয়া জাতিৰ মহাপৰাক্ৰমৰ অদম্য প্ৰতীক হৈছে বীৰ লাচিত বৰফুকন। প্ৰচুৰ মানসিক শক্তি, বিচক্ষণ ৰণকৌশল, শাৰীৰিকভাৱে মোগলক পৰাভূত কৰি জাতিক ৰক্ষা কৰিছিল লাচিত বৰফুকনে। আজি এইগৰাকী মহান বীৰৰ 400 বছৰীয়া জন্মজয়ন্তী পালন কৰিছে অসমীয়া জাতিয়ে। আমিনগাঁৱত আজি পুৱাই দেখিবলৈ পোৱা গ'ল 400 বছৰীয়া জন্মজয়ন্তীৰ এক সুন্দৰ পৰিৱেশ। দেশৰ ভৱিষ্যত প্ৰজন্মক মানসিক আৰু শাৰীৰিকভাৱে শক্তিশালী কৰাৰ অনন্য পদক্ষেপ। কণ কণ শিশুক প্ৰদান কৰা হ'ল সমৰ কলাৰ বিশেষ প্ৰশিক্ষণ। আমিনগাঁৱৰ কণ কণ ল'ৰা ছোৱালীখিনিক লৈ উদীয়মান ল'ৰা ছোৱালীখিনিক লৈ কুংফু এছ'চিয়েশ্যনে এওঁলোকক শৃংখলাবদ্ধতাৰ লগতে শাৰীৰিক আত্মৰক্ষাৰ প্ৰশিক্ষণ অবিৰতভাৱে চলাই আহিছে। আৰু এতিয়াও আজি এই মুহূৰ্তত লাচিত বৰফুকনৰ 400 বছৰীয়া জন্মজয়ন্তীৰ এই পবিত্ৰ ক্ষণতো এই ল'ৰা ছোৱালীখিনিক লৈ তেওঁলোকৰ লাচিতৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এই ল'ৰা ছোৱালীখিনি যেন নিজ তথা দেশক ৰক্ষা কৰাত অৰিহণা যোগায়, এই উদ্দেশ্যেৰে, এই মহান উদ্দেশ্যেৰে এই অনুষ্ঠানটিয়ে ল'ৰা ছোৱালীখিনিক আগবঢ়াই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি আমি লাচিত বৰফুকনৰ জন্ম ইয়াৰ হিচাপত আমি আজি এটা মাৰ্চেল আৰ্টৰ প্ৰগ্ৰাম ৰাখিছিলোঁ, বেল্ট চেৰামনি। আমি আজি 92ৰ পৰা ইয়াতে এইটো প্ৰগ্ৰাম কৰি আছোঁ। আৰু 92ৰ পৰা আজি আমি লাচিতৰ নিচিনা ল'ৰা ছোৱালীক বনাব খুজিছোঁ। আৰু লাচিতৰ নিচিনাই হ'ব লাগে চলিবিলাক। সেইকাৰণে আমি চলিবিলাকক আজি বেল্ট দিম বুলি আজি প্ৰগ্ৰাম কৰিছিলোঁ। সেইকাৰণে এইটো বিষয় লৈ আমি প্ৰদান কৰা হ'ল বীৰ লাচিত বৰফুকনৰ মহাপৰাক্ৰমৰ আদিপাঠ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম।